থার্ড গ্রেড ফোর্থ গ্রেডৰ চাকৰি ইতিমধ্যে প্ৰক্ৰিয়া সম্পূৰ্ণ হৈ গ'ল, ইণ্টাৰভিউ হৈ গ'ল। এইটো এটা জাষ্ট প্ৰচেছ এটা কৰি চাকৰি দিব লাগে। এই চাকৰি দিব পৰা নাই। কিয় দিব পৰা নাই? কাৰণ তেখেতসকলে এই চাকৰিটো দিব বিচৰা নাই। এই চাকৰিটো আজি আছে আছে বুলি কৈ ঠগাই পেলাই ভোট ল'ব বিচাৰিছে আৰু পইচা ল'ব বিচাৰিছে। এইটো BPF-ৰ পুৰণা নীতি। 17 बोसोराव दिल्लीयाव मुसुखा गायसन हायाखैमोन बड'फानि। जोंनि समाव जों मुसुखा गायसन हैदों, लामा बानायहैदों बड'फानि मुङाव आरो गोबां खामानि जों जायफोरखौ आखायाव लादों बे मोनफ्रोमबो खामानिखौ जों मावफुंजोबदों। आइजोफोरनि मुङाव मोजां मोजां जों आसनि बानायदोंमोन, बे आसनिफोरखौ बिथांमोना दानजोबनानै होबाय। एसेम्बली इलेक्शনত 15টা সমষ্টিত আমি ইলেকশ্যনত অংশগ্ৰহণ কৰিব বিচাৰিছো আৰু 10ৰ পৰা 13 জন MLA জিকি অসম বিধানসভাত গৈ অসমৰ 146টা কমন জনগোষ্ঠীক আমি সেৱা কৰিবলৈ আগবাঢ়ি যাবলৈ বিচাৰিছো। আৰু অহা একদিন পিছত আমাৰ দৌল মহোৎসৱ আহি আছে, হোলী। এই দৌল মহোৎসৱৰ শুভকামনা মই সকলোকে জ্ঞাপন কৰিছো। আজি ইতিমধ্যে আমাৰ মন্ত্ৰী ডাঙৰীয়া, MP ডাঙৰীয়া আমাৰ দলৰ কথাবিলাক আপোনালোকৰ আগত কৈ গ'ল। মই বহুত বেছি কথা ক'ব বিচৰা নাই। আপোনালোকে সকলোৱে জানে যে UPPL-ৰ দিনত কি হৈছিলে আৰু BPF-ৰ চৰকাৰ আহিলে কি হয়। এটা সময়ত 2014 চনত যেতিয়া ইলেকশ্যন লোকসভাৰ কেম্পিং হৈছিলে, এটা শ্লোগান চলিছিলে, আজছে দিন আনে वाले है বুলি কেনে। আৰু বড়োলেণ্ডত UPPL-ৰ 5 বছৰ চৰকাৰ শাসন কৰাৰ পিছত আজি BPF-ৰ চৰকাৰ অহাৰ লগে লগে বড়োলেণ্ড অঞ্চলৰ ৰাইজে কৈছে বুঢ়ে দিন আগে আহে বুলি কেনে। বড়োলেণ্ডত বেয়া দিনে আহিছে বুলি কৈছে। এই সময়ত কৈছে আজছে দিন আনে वाले है। আৰু বড়োলেণ্ডত যোৱা 5টা বছৰত ভাল দিন চলি আছিল, আজছে দিন চল ৰহা থা। আৰু এতিয়া BPF-ৰ চৰকাৰ অহাৰ লগে লগে বড়োলেণ্ডত পুনৰ বেয়া দিন আহি গ'ল, বুঢ়ে দিন আগে আহে সবকে লিয়ে। তো এই কাৰণে বড়োলেণ্ডৰ 35 লাখ জনসাধাৰণৰ ন্যায়, নিৰাপত্তা, শান্তি, সমন্বয়, সৰ্বাংগীন উন্নতি আৰু প্ৰত্যেকটো জনগোষ্ঠীৰ ভাষা সংস্কৃতি জীয়াই ৰখাৰ কাৰণে, নিজৰ অস্তিত্ব ৰক্ষাৰ কাৰণে UPPL-এ এই ৰাজনৈতিক সংগ্ৰামটো সদায় চলাই লৈ যাব। আপোনালোকে নাভাবিব বেলেগ ৰাষ্ট্ৰীয় দলৰ নিচিনা, বেলেগ বেলেগ আঞ্চলিক দলৰ নিচিনা অকল ক্ষমতাৰ কাৰণে UPPL-এ ৰাজনীতি কৰিবলৈ আহিছে, এই কথাটো আপোনালোকে নাভাবিব। 2015 চনত এই খেলপথাৰতে UG ব্ৰহ্ম ডাঙৰীয়াৰ নেতৃত্বত বড়োলেণ্ডত শক্তিশালী গণতান্ত্ৰিক এটা প্ৰক্ৰিয়া আৰম্ভ কৰাৰ কাৰণে, গণতন্ত্ৰ ৰক্ষা কৰাৰ কাৰণে, বড়োলেণ্ডৰ হত্যা হিংসা দূৰ কৰি এটা শান্তি বড়োলেণ্ড কৰাৰ কাৰণে 2015 চনত যি আমাৰ ওপৰত ভাবুকি আছিলে, দৈনন্দিন জীৱনত প্ৰত্যেকটো নাগৰিকৰ, মহিলা, পুৰুষ, ছাত্ৰ ছাত্ৰী, যুৱ যুৱতী বড়োলেণ্ডত যি ভয় ভাবুকিৰ মাজত থাকিব লগা হৈছিলে, এই পৰিৱেশটো পৰিৱৰ্তন কৰাৰ কাৰণে UG ব্ৰহ্ম ডাঙৰীয়াই UPPL দল গঠন কৰিছিল। আৰু বেছি দিন নালাগিল, 2015 চনৰ পৰা যি সংগ্ৰাম আৰম্ভ কৰিলে, 2020 চনত চৰকাৰ গঠন কৰাৰ পিছত UPPL দলে দেখাই দিলে যদি ৰাজনীতিক সদিচ্ছা থাকে, ৰাজনীতিক নেতাবিলাকৰ ৰাইজৰ প্ৰতি মৰম থাকে, ৰাজনীতিক নেতাবিলাকৰ যদি ৰাইজৰ প্ৰতি শ্ৰদ্ধা থাকে, ৰাজনীতিক নেতাবিলাকৰ, ৰাজনীতিক দলবিলাকৰ ৰাইজৰ প্ৰতি যদি কমিটমেণ্ট থাকে, আস্থা থাকে, তেনেহ'লে ৰাইজৰ কাৰণে চব কামে কৰিব পাৰে। সেইকাৰণে 5টা বছৰত বড়োলেণ্ডত কোনো ধৰণৰ হিংসা, জাতি ভেদাভেদ, ধৰ্ম ভেদাভেদ তেনেকুৱা পৰিৱেশ নাছিলে। এই বড়োলেণ্ডত এই 5টা বছৰত বড়ো অনাবড়ো যি পৰিৱেশ, এই পৰিৱেশটো পৰিৱৰ্তন হ'ল আৰু আমাৰ 26টা জনগোষ্ঠী হাতত হাত ধৰি একেলগে আগবাঢ়ি যাব পৰা এটা পৰিৱেশ আহিছিলে। আজি তেখেতসকলে সব জনগোষ্ঠীকে ঠগাবলৈ চেষ্টা কৰে। কাকবা ST দিম বুলি ঠগায়, কাকবা মাটি দিম বুলি ঠগায়, কাকবা চাকৰি দিম বুলি ঠগায়, যুৱ যুৱতীসকলক 2 লাখ টকা দিম
বুলি ঠগাই আৰু আগৰ সময়ত কন্ট্ৰেকচুৱেল চাকৰি দি এই ল'ৰা ছোৱালীবিলাকক শিক্ষিত যুৱ যুৱতীসকলক হাৰাশাস্তি কৰিছে। আজি আকৌ কৰিছে যি মাষ্টৰৰ চাকৰি সব প্ৰক্ৰিয়া আমি শেষ কৰি থৈ আহিছো, তাৰ পিছতো আজি চাকৰি দিব পৰা নাই। এই চাকৰি মাত্ৰ 10 দিন লাগিছিলে, 10 দিনত কাম কমপ্লিট হলহেঁতেন, কিন্তু আজি 5 মাহ হবলৈ গৈ আছে এই 1200 চাকৰি আজিলৈকে দিব পৰা নাই। কিয় দিব পৰা নাই? মই নিজে চৰকাৰ চলাই আহিছো, এই কাৰণে দিব পৰা নাই। ইয়াত তেখেতসকলে পইচাৰ ধান্দা কৰিছে, ইয়াৰ কাৰণে দিব পৰা নাই, নহলে চাকৰি দিব নোৱাৰাৰ একো কথা নাই। 3rd গ্ৰেড 4th গ্ৰেডৰ চাকৰি ইতিমধ্যে প্ৰক্ৰিয়া সম্পূৰ্ণ হৈ গ'ল, ইণ্টাৰভিউ হৈ গ'ল। এইটো এটা জাষ্ট প্ৰচেছ এটা কৰি চাকৰি দিব লাগে, এই চাকৰি দিব পৰা নাই। কিয় দিব পৰা নাই? কাৰণ তেখেতসকলে এই চাকৰিটো দিব বিচৰা নাই। এই চাকৰিটো আজি আছে বুলি কৈ ঠগাই পেলাই ভোট ল'ব বিচাৰিছে আৰু পইচা ল'ব বিচাৰিছে। এইটো BPFৰ পুৰণা নীতি। তো সেইকাৰণে আজি আমি সকলো এই সময়ত আমি বুজিব লাগিব, বড়োলেণ্ড অঞ্চলৰ শান্তি সম্প্ৰীতি সমন্বয় গোটেই আমি যদি মিলি জুলি আগবাঢ়ি যাব লাগে, UPPLৰ মডেলৰ ৰাজনীতিটো আমি আগবঢ়াই লৈ যাব লাগিব। আমি বিচাৰিছো শিশুসকল সুৰক্ষিত হওক, মদ ভাং জুৱা এই পৰিৱেশৰ পৰা আমি সমাজক উদ্ধাৰ কৰিব লাগে। এটা সময়ত অস্ত্ৰৰ জনজনানি, আৰ্মি পুলিচ বড়োলেণ্ডত বজাৰত যাবলৈ ভয় কৰে, স্কুল কলেজত যাবলৈ ভয় কৰে, আৰু যোৱা 5টা বছৰত সব আৰ্মি কেম্প, CRP কেম্প, BSF কেম্প যি অপাৰেশ্যনত আহিছিলে এইবিলাক সব উঠাই নিয়া হ'ল, কিন্তু আকৌ আজি মোতায়েন কৰিব লগা হ'ল। জাতি জনগোষ্ঠীৰ মাজত লাহে লাহেকৈ আকৌ শংকা সন্দেহ বাঢ়িছে, চৰকাৰী আঁচনিবিলাকত কৰাপশ্যন বাঢ়িছে, কোনো এটা কথা স্পষ্ট নাই কি কৰিব কি নকৰে। আমি 24 ঘণ্টা মাটিৰ অধিকাৰ, মাটিৰ যিবিলাক কাগজ পাতি পাব লাগে ৰাইজে 24 ঘণ্টা বৈষম্যতি আঁচনিৰ দ্বাৰা দিয়া আৰম্ভ কৰিছিলে, আজি সেইটো আকৌ বন্ধ কৰি দিলে। সকলো দুখীয়া মানুহকে 1 বিঘা ভূমিহীন মানুহক মাটি দিয়া কাম আৰম্ভ কৰিছিলো, এইটো আকৌ বন্ধ হৈ গ'ল। আদিবাসীসকলৰ সমস্যা, কোচ ৰাজবংশীৰ সমস্যা, বিভিন্ন জাতি জনগোষ্ঠীৰ সমস্যা, এই সমস্যাবিলাকক এটা সমাধান বিচাৰি সমাধান সূত্ৰ ওলাই পেলাই আমি লাহে লাহে কাম কৰা আৰম্ভ কৰিছিলো। কিন্তু যোৱা নিৰ্বাচনত তেখেতসকলে আমাৰ মিছা কথাবিলাক কৈ পেলাই, আমাৰ ওপৰত ষড়যন্ত্ৰ কৰি পেলাই বিশেষ জনগোষ্ঠীবিলাকক নিজৰ ফালে আনি পেলাই আজি সেই জনগোষ্ঠীক ঠগালে। এই কথাটো আজি চবে গম পাইছে। তো সেইকাৰণে শ্ৰদ্ধা ৰাইজ, ৰাজনীতি কৰাৰ নামত মানুহক ঠগাব লাগে তেনেকুৱা একো নাই। ৰাজনীতি কৰাৰ নামত মানুহক প্ৰলোভন দিব লাগে এনেকুৱা একো নাই। ৰাজনীতি কৰাৰ নামত মানুহক সেৱা কৰিব লাগে, মানুহক মৰম কৰিব লাগে, দুখীয়া গৰীব মানুহক সহায় কৰিব লাগে, ৰাইজৰ সমস্যা সমাধান কৰিব লাগে। আমাৰ চৰকাৰৰ সময়ত প্ৰায় 2700 কিলোমিটাৰ ৰাস্তা বনোৱা হ'ল, 2000তকৈ বেছি মন্দিৰবিলাকত, থানচালিবিলাকত, বিভিন্ন আমাৰ চাৰ্চবিলাকত, আমাৰ মছজিদবিলাকত 2 লাখ টকা দিয়া হ'ল। এই ইমান ভাল আঁচনিটো আজি বন্ধ কৰি দিয়া হ'ল। ছাত্ৰ ছাত্ৰীৰ কাৰণে সুপাৰ 50 আজি ACS আমাৰ ল'ৰা পাইছে, বহুত ইঞ্জিনিয়াৰ হৈছে, ডক্টৰ হৈছে। এই সুপাৰ 50টো তেখেতসকলে বন্ধ কৰিলে। বিভিন্ন আজি যিবিলাক ভাল ভাল আঁচনি এইবিলাক বন্ধ কৰিলে। ইয়াৰ পৰা এইটোৱে বুজা যায় তেখেতসকলৰ ৰাজনীতিক দূৰদৰ্শিতা নাই, ৰাইজৰ কাৰণে ৰাজনীতি কৰা নাই, নিজৰ ক্ষমতাৰ কাৰণে ৰাজনীতি কৰিছে। আজি বড়োলেণ্ডৰ জৰিয়তে 26টা জনগোষ্ঠীৰ কাম কৰিছো। এই এছেম্বলি ইলেকশ্যনত 15টা সমষ্টিৰ আমি ইলেকশ্যনত অংশগ্ৰহণ কৰিব বিচাৰিছো, আৰু 10ৰ পৰা 13জন MLA জিকি অসম বিধানসভাত গৈ অসমৰ 146জন জনগোষ্ঠীক আমি সেৱা কৰিবলৈ আগবাঢ়ি যাবলৈ বিচাৰিছো। এই নিৰ্বাচনত বড়োলেণ্ড অঞ্চলৰ ৰাইজে উত্তৰ দিবলৈ ৰেডি হৈ আছে। তেখেতসকলে চবে য'ত গাঁৱে ভূঞে আমি য'তে যাওঁ কৈছে যে UPPL ভাল আছিল, UPPL ভাল আছিল। আজি মানুহে চবে বুজি পাইছে, গতিকে আজি UPPL ভাল আছিল আৰু UPPL ভালে আছে আৰু UPPL ভালে থাকিব, সদায় ৰাইজৰ কাম কৰিব, ইয়াত কোনো সন্দেহ নাই। BPF আহিলে বুঢ়ে দিন আহে, UPPL আহিলে আগছে দিন আহে, এই কথা স্পষ্ট হৈ গ'ল। আমি শুনিছিলো ওচৰ চুবুৰীয়া ৰাইজত কোনোবা দলৰ শাসন আহিলে
বহুত গণ্ডগোল হয় ওচৰ চুবুৰীয়া দেশবিলাকত আৰু কোনোবা দলৰ প্ৰধানমন্ত্ৰী আহিলে শান্তি হৈ যায় এতিয়া আমাৰ নিজৰ জায়গাতে আমি দেখিবলৈ পালো ইউপিপিএল আহা মানে শান্তি আহা নিৰাপত্তা আহা সমন্বয় আহা ৰাতি 12টা 1টা 2টা এটা যিখিনি সময়ত ঘৰৰ পৰা মানুহ ওলাই যাব পাৰে আৰু ইহঁতৰ চৰকাৰ আহিলে ঘৰৰ পৰা ওলালে কাৰোবাৰ ডেগাৰ মাৰে কাৰোবাৰ সোণা চুৰি কৰি লৈ যায় এটিএম চুৰ কৰে কোনো খবৰ নাই চৰকাৰ আছে নে নাই ইয়াৰ কোনো হিচাপ নাই এই পৰিৱেশটো আমি ইয়াত আহিবলৈ নিদিও এই সংগ্ৰাম ইউপিপিএল সাকসেস কৰিব আৰু বড়োলেণ্ডৰ ৰাইজক সুশাসন পুনৰ আনা হ'ব ৰাইজক শান্তি নিৰাপত্তা দিয়া হ'ব এই কাৰণে মই দীঘলীয়া কথা নকওঁ ইলেকশ্যন আহি আছে সদৰাইজ এটা ভাল সুযোগ আহিছে এসেম্বলিত আমি ভালকে সবে ওলাই পেলাই ভোট দিব লাগিব আৰু 15টা সমষ্টিত আমি ধুনীয়া ধুনীয়া ক্যান্ডিডেট বাছিছো যি ক্যান্ডিডেট বিলাকে ৰাইজৰ লগত 24 ঘণ্টা থাকিব ৰাইজক নঠগাই ৰাইজৰ কাম কৰিব বতা বৰষুণ আহিলেও বানপানী আহিলেও সদায় ৰাইজৰ লগত থাকিব তেনেকৈ কিছুমান ক্যান্ডিডেট ইতিমধ্যে আমি সিলেকশন কৰিছো আৰু সেই ক্যান্ডিডেট বিলাকক লাহেকৈ আমি এনাউন্স কৰিম এতিয়া আমি বহুতে খুদি আছে যে কি হৈছে কি হ'ব স্পষ্ট কথা এতিয়ালৈকে আমি এনডিএত আছো কিন্তু আৰু কিমান দিন থাকিম ইয়াৰ সিদ্ধান্ত আমি লম আমাৰ হাততে টাইম আছে ইয়াৰ সিদ্ধান্ত আমি লম এই কথাবিলাক আপোনালোকক জনাম কিন্তু ইউপিপিএলৰ নীতি স্পষ্ট ইউপিপিএলে বড়োলেণ্ডৰ 35 লাখ জনসাধাৰণ গঠন হৈছে এই 35 লাখ জনসাধাৰণক সেৱা কৰাৰ কাৰণে আমি দায়িত্ব লৈছো আৰু এই কাম আমি সদায় কৰি যাম এই কাৰণে আহি থকা যি এসেম্বলি নিৰ্বাচন ইয়াত সকলো জাতি জনগোষ্ঠী যেনেকে উদালগুৰিৰ পৰা পৰ্বতজৰালৈ গোসাইগাঁৱলৈ ওলাই আহিছে আজি দতমাটো আপোনালোকে ওলাই আহিছে বিপিএফে কৈছিলে ইউপিপিএল বোলে 0 হৈ গ'ল 0 হ'ল নেকি দতমাত ইউপিপিএল দতমাত 0 নেকি আজি এই প্ৰত্যেক ইয়াৰ উত্তৰটো পাব এই কাৰণে আমি দতমাত আহিছো যোৱা নিৰ্বাচনত কিবা কিবি ষড়যন্ত্ৰ কৰিলে তলৰ পৰাও কৰিলে ওপৰৰ কৰিলে আৰু আমি 250 ভোটত হাৰি থাকিলো গতিকে ইয়াৰ উত্তৰটো পাই যাব বেছি দিন নাই বহাগ বিহুৰ আগে আগে নিৰ্বাচন হ'ব আৰু আমি এই উত্তৰটো তেতিয়াই দিব লাগিব ইউপিপিএল আৰু তলৰ ফালে নাহে যি আহিল ইয়াৰ পৰা আৰু ইউপিপিএল অহা 20-25 বছৰ 30 বছৰ সদায় ওপৰতে যাব আপোনালোকে আজি লিখি ৰাখক दामान गोनां रायजोफोर जे बयबो मिथिगौ थांनाय बिसायख'थियाव माखासे षड़यन्त्रनि गेजेरजों इउपिपिएल खौ फेजेननाय जादों जोंजों थाफाग्रा जोंजों सरकार सामलायग्रा जोंनि साखाथि फाखाथि थाग्रा माखासे मानसिफ्राबो हेंथि माखासे थासारि सोमजिहोनानै जोङो थांनाय बिसायख'थिया गाज्रि जानो गोनां जादों नाथाय रायजो राजाया जोंजों दङ जोंहा भटआ खमायाखै जोङो एबारबो 1% भोट आरो बारा मोनदो बिटिसिआव इउपिपिएल नि भोटआ मालाबो खमायाखै रायजोफोर बबेयावबा 200 बबेयावबा 150 बबेयावबा 500 बबेयावबा 1100 बबेयावबा 800 बेबायदियाव जों माखासे समस्थियाव जेननो गोनां जादों नाथाय जोंनि थांखिया बेनो जे गोलाव बोसोर सोमावसारना फैनायनि उनाव दिनै बिटिआर एकर्डआ 100% इमप्लिमेन्ट जानांगोन बिटिसि एकर्डनिबो माबा थालांदोंबा बेखौबो जोङो इमप्लिमेन्ट खालामनो थाखाय खामानि मावगासिनो दङ मुंख्लंफोरनि थाखाय अनसुंथाइ होनाय हाबाफारिखौ जोङो 5 बोसोरावनो 80% मावफुंलांदों बिनि अनगायै जायफोर जोंहा एमडिबिनि न'आव फैबाय बिथांमोनाबो प्राय गासैबो जेसेबां मोननांगौ रिहेबिलिटेसनखौ मोनदों केस माखासे उइथड्र जादों जोंहा माखासे फरायसालि गायसननो हादों सनितपुर बिश्वनाथ गामिफोरखौ सोनो हादों दा फैबाय थानाय समाव जोङो आरोबाव जोंहा सानै लोकसभायाव सासे आरो रायजो सभायाव सासे एमपि दङ एमएलए 7 जन दङ आरो बे गासैबो लोगो नांनानै थांनाय 5 बोसोर हारिनि थाखाय खामानि मावदों फैबाय थानाय समावबो जि थांखिखौ लानानै इउजि ब्रह्म बिथाङा दादोंमोन जे बेवहाय रायजो जानाय हारिफोरनि खामानि मावनो आरो बर' माहारिनि खामानि मावनो दा जोंनि हारिनि थाखाय बिथाङा मन्त्रि जाहैनानै सोलोंथाइनि बिथिङाव गुबुन गुबुन बिथिङाव गोबां आसाम एसेम्बलियाव खामानि मावनो हादों जौगानायनि थाखायबो गोबां आसनि लानो हादों दिनै लामानि आसनि सेरिकालचारनि
खान्थि आसनि बहाबा स्टेडियाम गायसननाय दैमा खुरख'नाय बायदिसिनाफोरखौ गोबां खामानि मावनो हादों हारिनि थाखायबो मावदों राव थुनलाइ जौगानायनि थाखायबो मावदों सोलोंथाइ जौगानायनि थाखायबो मावदों बिटिसियावनो जा आसामावनो जा दिल्लीयावनो जा दा नंखायनो नोंथांमोना नुदों 17 बोसोराव दिल्लीयाव मुसुखा गायसननो हायाखैमोन बड'फानि जोंनि समाव जों मुसुखा गायसनहैदों लामा बानायहैदों बड'फानि मुङाव आरो गोबां खामानि जों जायफोरखौ आखायाव लादों बे मोनफ्रोमबो खामानिखौ जों मावफुंजोबदों आइजोफोरनि मुङाव मोजां मोजां जों आसनि बानायदोंमोन बे आसनिफोरखौ बिथांमोना दानजोबनानै होबाय दा बे फैसाफोरखौ साप्लाय होनानै जागोन सिगांनि नंखाय साप्लायफोरनि बिलफोरखौ होनो हमबाय बै समाव जोंखौ बखिदोंमोन बड'लेण्डखौ फानबाय हारिखौ फानबाय दिनै बिथांमोनखौ नाय जाय बिथांनि दैदेनगिरिनि उनथिं गसङो बियो जोंनि ओनसोलनि नङा जोंनि हारिनि नङा जोंनि जायगानि नङा बिथांमोननि दिनै गासैबो पलिसि बानायग्रायानो बाहेरनि गोजा कन्ट्रेक्टराबो बाहेरनि गोजा गासैबो बाहेरनि गोजा 29 सा मोननानै मानो बिथांमोना दिनै सरकार दानायाव मालायनि मदद लानांगौ जाखो जोंथ' सा 12ल'मोन नंखायनो जों लानानै सरकार दानांगौ आरो नोंथांमोननो स्पष्ट बुंनो नाङो 2030आव UPPLआ गाव हारसिं सरकार दानो हानाय MCLA मोनगोन आरो रावखौबो लोगो लायालासिनो जों सरकार दागोन दा बिनि थाखायनो जों खामानि मावगोन दा नंखायनो जोङो बेसेबांबा सेक्रिफाइस खालामना फैनाय हारि बेसेबांबा सुबुङा जिउ गारलांबाय मुंख्लं जालांबाय मोनसे सम दङमोन ना फरायनायनि खाबु दङमोन ना आबाद मावनायनि खाबु दङमोन दिनै मोजां थासारिखौ जों दानानै लाबाय दा नंखायनो नंखाय बाखाय गुबुन हारिफोरजोंबो सुथुर जानाय जोंनि हारिनि गेजेराव एना एनि जानाय बे खामानिखौ जों मालाबाबो मावनाय नङा दा रायजोफोरा नंखायनो थांनाय इलेक्सनाव जि जाबाय जोंनो मोनसे खाबु होदों अबंलावरिया जे बे एप्रिल दानावनो एसेम्बलि इलेक्सन जागोन आरो गुबुन हारिफ्रा जानजि खाफ्रादों जे खुनु कारनाव एबार बिथांमोननो भट होआ दा नंखायनो जोंनि हारिनियाबो हारि रैखाथिनि बाथ्रा दङ नोंथांमोना नुदों मालाबा हाबो फाननो नागिरो माबा माबि फाननो नागिरो दा नंखायनो हारिखौ रैखाथि होनो थाखाय बयबो क्लियार रायजो राजानि गेजेराव सावराय आरो हारिखौ रैखाथि होनो थाखाय UPPL नि MLA खौ देरहा होफिननांगोन बेसो जोंनि थांखि जानांगोन नंगौना नङा नंगौ ঠিক আছে তেমবা বলবো বুঝবে UPPL জিন্দাবাদ UPPL জিন্দাবাদ